নমস্কাৰ সকলকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলকে স্বাগতম জনাইছোঁ। আমি মাজুলী আহিছোঁ। এতিয়া 6টা বাজিছে। চাই থাকক মাজুলী আহ দেখা মাজুলী। পুৰা লাইফ জেকেট পিন্ধি মেলি বহি লৈছোঁ। বৰ ধুনীয়া পানী মাছ আছে নি ইয়াত ভালকে গৰুকেইটা খুচি মাৰিব তাত আমি সাঁতোৰো নহয় পানী এইফালে হ'লে গোটেই এইখিনি যে আমি যে সাঁতোৰো শিকিব লাগিব দেখি মই সাঁতুৰিব জানো নহয় সাঁতুৰিব জানো এয়া আৰু এতিয়া ভিতৰলৈ গৈছোঁ। আজি উন্মোচন কৰা বৰগীত ভাগি আৰু অনুষ্ঠানৰ আমি শেষ পৰ্যায়লৈ আহিছোঁ। কিন্তু তাৰ মাজতে আমাৰ দুজন অভ্যাগত অতিথি আমি তেখেতলোকক সন্মান জনাবলৈ থাকিলে আমি অসম সত্ৰ মহা আৰু এয়া হৈছে আকাশবন্তি। এয়া হৈছে আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনৰে এটা তুলসীৰ খুঁটা। এয়া হৈছে সত্ৰৰ ভকতসকল থকা ঠাই বহাসমূহে এটা বহুত ডাঙৰ এলেকা আৱৰি ৰাখিছে। ইয়াৰ পাছতে আমি চাবলৈ গ'লোঁ মাজুলীৰ এখন জনপ্ৰিয় ৰিজৰ্ট ডেকাচাং। বলকচোন ডেকাচাঙৰ ভিতৰখনত কিনো আছে আপোনালোকক দেখাওঁ। ডেকাচাঙৰ পাৰতে এই লোহিত নদীখন আছে। চাওকচোন কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। কি সুন্দৰ পৰিৱেশ পিছফালে। এইটো বিখ্যাত অজগৰ নহয় জানো? এদিনতে যিমানখিনি পাৰিলোঁ চালোঁ আৰু গোটেইখিনি চোৱা এদিনতে সম্ভৱো নহয়। ৰাতিলৈ ৰাস চাবলৈ আছে। ৰাসৰো অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। বেগবিলাক থাকক
মিত্ৰ আজি তোমাৰ হাতত মোৰ শ্ৰেষ্ঠ আমার পুত্ররত্ন ও দৈবকী ও আমার পুত্ররত্ন তোমালোকে হত্যা কৰিব লাগিব মহাৰাজ এইপিনে আহিব লাগিছে ফেমিলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ ফেৰীত উঠি মই এতিয়া ৰখি আছোঁ